everyone, welcome back to my YouTube channel JT Vlogs. আপোনালোক সকলোকে মোৰ YouTube channel JT Vlogs লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো বেছিকৈ দেখাব নোৱাৰো। আজি এখন ফিল্ম প্ৰমোশনৰ কাৰণে মানুহ আহি আছে, আমাৰ বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আহি আছে আমাৰ নাজিৰালৈ। সেইবাবে নগলেনো কেনেকৈ হ'ব নহয় জানো। সেইকাৰণে মই আৰু মোৰ বা আমি যাব ওলাইছো এতিয়া নাজিৰা নাট্য মন্দিৰ। আমাৰ অসমীয়া বোলছবিলৈ আহি আছে 27 জানুৱাৰী তাৰিখে অনুৰ। সেইবাবে অনুৰখনৰ প্ৰমোশনৰ কাৰণে বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আহিছে। তৰালী শৰ্মা বাইদেউৰ পৰা আদি কৰি উদয় দুৱাৰা, ৰলাণ্ডো ছাৰ, জাহানাৰা বাইদেউ, তেনেকৈ বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আহিছে। সেইবাবে আপোনালোক আজি ভিডিঅ'টো ভালকৈ চাব আৰু ফিল্মখনৰ বিষয়ে মই বিশেষ একোৱেই নাজানো, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাই থাকিম। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি নাট্য মন্দিৰ পালোহি আৰু অপেক্ষা মানুহ তেওঁলোকৰ দেখিছে, সকলো বহি আছে আৰু পোৱালিটো ইমান ধুনীয়াকৈ খেলি আছে। অৱশেষত তেওঁলোক আহি পালেহি। ডক্টৰ জাহানাৰা বেগম বাইদেউক যেতিয়া চিনাকি কৰাই দিয়া হ'ল, তেতিয়া আমি গম পালোঁ যে তেখেত নাজিৰাৰে জীয়াৰী। গম পাই বহুত বেছি ভাল লাগিল যে আমাৰ নাজিৰাৰ পৰাও ইমান ভাল ভাল আৰ্টিষ্ট ওলাই গৈছে। ছাৰে কোৱাৰ দৰে ময়ো ঘৰলৈ আহি ধুমাধুম ইউটিউবত চাৰ্চ কৰিলোঁ আৰু মই দেখা পালোঁ তেওঁ বহুতখিনি কাম কৰিছে বলিউডত। তাৰে মই দুটামান ভিডিঅ' আপোনালোকক দেখাই দিছোঁ। এয়াই হৈছে বলৰাম দাস हमेशा वाली कुकी तो है नहीं? जी नहीं साहब, ये नहीं है। तो मुझे लगा कि क्या लगा? मैंने सोचा कि आप शायद तो आजकल आप सोचने भी लगे हैं। क्या देखो, गोल्ड स्टार। आइंदा आप सोचना बंद कीजिए, हमारे लिए हमेशा यही कुकी लाई। जी खुशी ভাল বিহু লগতে জড়িত আছে চৰাইদেউ, যিটো চৰাইদেউ বিহু দল, সেই বিহু দলৰ মূল ব্যক্তি এজনে আপোনাৰ অভিজিত বিদ্যাভাৰতী, তাই ঘৰ আপোনাৰ ওচৰতে আৰু
পাম বুলি ফাইনেলি লগ পালোঁ আপোনাক দেখি মই সঁচাকৈ নাৰ্ভাছ হৈ গৈছোঁ ইমান দিন আমাৰ লগ পাইছোঁ কৈ দিয়ক কিবা এটা তোমার ব্লগটোর নাম কি চ্যানেলের নাম কি জেটি ব্লগ হ্যাঁ জেটি ব্লগ জেটি জেটি বাহ জেটি ব্লগ সাবস্ক্রাইব করক শ্বেয়াৰ কৰক আৰু আমাৰ ছবিখন 27 জানুৱাৰী দিনা 27 তাৰিখৰ পৰা আপোনালোকে চোৱা আৰম্ভ কৰক কাৰণ প্ৰথম দিন আমাৰ কাৰণে বহুত বেছি পৰে চ' 27-29 এই 3 দিন আপোনালোকে চাবই দেই এতিয়া আমাৰ নাজিৰালৈ অহাৰ বাবে আৰু সকলোকে মই অনুৰোধ কৰিছোঁ তাতে আপোনালোকে অনুৰখন চাই মই নিজেও যাম একদম যাবা আমাৰ ফেমিলিক লৈ যাম এতিয়া ব্যস্ত চবেই এনেই কৈছে ইউৰিটা কোনেও নামাতে হয় নাই এইটো কাটিংটো আপোনালোকে ৱেলকাম কৰিবলৈ মাতিছিলে তোমাৰ ব্লগলৈ প্ৰথম জনাওঁ তোমাৰ বহুত শুভযাত্ৰাত মাতিলে দেই অজান্তিক বহুত ফেমাছ কিন্তু দেই আমাৰ আপাৰ আছামত এইফালে আমাৰ মাজত আছে এতিয়া বিদ্যা বা তুমি তোমাৰ বিষয়ে অকণমান কৈ দিয়া মোৰ নাম বিদ্যা ভাৰতী 27 জানুৱাৰীত আমাৰ চলচ্চিত্ৰ আহি আছে অসমীয়া চলচ্চিত্ৰ আপোনালোকে চাব এয়াই আপোনালোকৰ ওচৰত অনুৰোধ চাব দেই ভাল লাগিল তোমাক লগ পাই আজিৰ ভিডিঅ'টোত বৰ বিশেষ দেখাবলৈ পৰা নাই কিন্তু চেষ্টা কৰিলোঁ যাতে আপোনালোকৰ মাজত মই আহিবলগীয়া বোলছবি অনুৰৰ বিষয়ে অলপ হ'লেও কিবা অকণমান দিব পাৰোঁ আৰু যেতিয়া তেওঁলোকক লগ পালোঁ তেতিয়া মই গম পালোঁ যে তেওঁ এখন চিনেমা বনাব হ'লে মানুহৰ কিমান কষ্ট সোমাই আছে চিনেমাখন বনোৱা হৈ যোৱাৰ পাছতো সেই প্ৰচাৰৰ বাবে তেওঁলোকে অতি কষ্টৰে আৰু মৰমেৰে অসমৰ চুকে কোণে আপোনালোকৰ মাজলৈ ঘূৰি আছে আপোনালোকে আঁকোৱালি লওক অসমীয়া বোলছবি চাওক আৰু অসমীয়া বোলছবিৰ যি ভঁৰাল সেই ভঁৰাল জ্ঞানেৰে পৰিপূৰ্ণ কৰক যাতে আহিবলগীয়া যুৱ প্ৰজন্মই তাৰ পৰা কিবা অকণমান হ'লেও শিকিবলৈ পায় ধন্যবাদ